স্বাগতম সকলোকে আমাৰ ইউটিউব চেনেলটোলৈ নিশ্চয় সকলে ভালে আছে। আজি আমি এইটো ভিডিঅ'টোৰ জৰিয়তে scertdeleded D.El.EDৰ এডমিশ্যনৰ বাবে যেহেতু প্ৰি এন্ট্ৰি টেষ্ট এক্সামটো যোৱাকালি হৈ গ'লে আৰু আপোনালোকে কাষ্ট ওয়াইজ কিমান নম্বৰ পালে আপোনালোকে গভট হওক বা প্ৰাইভেট ইনষ্টিটিউটত আপোনালোকে সিটটো পাব, এই সম্পৰ্কে আমি এই ভিডিঅ'টোৰ জৰিয়তে যোৱা বছৰ 2024ৰ কাট অফ লিষ্টৰ ওপৰত আমি এনালাইসিস কৰিম আৰু আপোনালোকে এইবাৰ কিমান মাৰ্কস পালে আপোনালোকে গভট হওক বা প্ৰাইভেট ইনষ্টিটিউটত সিট পাব। যদি আপোনালোকে কম মাৰ্কস পাইছে তথাপি আপোনালোকে চিন্তা কৰিব নালাগে, ভিডিঅ'টো শেষলৈ চালে আপোনালোকে সম্পূৰ্ণ জানিব পাৰিব আৰু এনেকুৱা ইনফৰমেশ্যন পাই থাকিবলৈ আমাৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰিব, লগতে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। তেতিয়াহ'লে চাওঁ হকচোন। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে scertdeleded আসামৰ পৰা যেটো কাটঅফৰ লিষ্টবিলাক ওলাইছিলে আৰু তেওঁলোকে পাবলিশ কৰিছিলে কাটঅফ ৰাউণ্ড 1, ৰাউণ্ড 2, ৰাউণ্ড 3 হিচাপে এইদৰে তেওঁলোকে পাবলিশ কৰে আৰু তিনিটা ৰাউণ্ড তেওঁলোকে কাটঅফৰ পাবলিশ কৰে। আৰু ইয়াতে দেখি আছে আপোনালোকে বৰপেটা ডিস্ট্ৰিক্টৰ আমি প্ৰথমতে আলোচনা কৰিম। বৰপেটা ডিস্ট্ৰিক্টত টোটেল ষ্টুডেন্ট আছিল 8খন আৰু টোটেল পোষ্ট আছিল 400। ইয়াতে আপোনালোকে সায়েন্সৰ দেখি আছে, ইয়াতে আৰ্টছৰ দেখি আছে। কোনোবা ইনষ্টিটিউটৰ কাটঅফ বেছি যায়, কোনোবা ইনষ্টিটিউটৰ কাটঅফ কম যায়। আমি কম যোৱা কাটঅফটো আমি ইয়াতে আলোচনা কৰিম। সায়েন্সৰ ইউআৰৰ ক্ষেত্ৰত কম কাটঅফ গৈছিলে, ইয়াতে দেখি আছে 46 গৈছিলে আপোনালোকৰ বজালী টিচাৰ ট্ৰেইনিং কলেজ বৰপেটা। তাত ফাৰ্ষ্ট ৰাউণ্ডৰ কাটঅফটো 4675 লৈ আহিছিলে। ঠিক সেইদৰে ওবিসি এমওবিসিৰ আপোনালোকে দেখি আছে 23 গৈছিলে, ইয়াতে 23 বৰপেটা বিটিসি কলেজত 23.75 গৈছিলে ওবিসিৰ। ঠিক সেইদৰে এসটি হিলছৰ আপোনালোকৰ 27 গৈছিল, ডাইটত আছিলে হাউলি বৰপেটা সায়েন্সৰ কেটাগৰী। এসটিপিৰ আপোনালোকে দেখি আছে ইয়াতে কম গৈছিলে আপোনালোকৰ লয়েষ্ট গৈছিলে আপোনালোকৰ 34 গৈছিলে আপোনালোকৰ আটোৱাৰ ৰহমান কলেজ হয়, এখন প্ৰাইভেট ইনষ্টিটিউট হয়, তাত 34 গৈছিল সায়েন্সৰ। এইটো ফাৰ্ষ্ট ৰাউণ্ডৰ কাটঅফ হয়। ঠিক সেইদৰে এসচিৰ গৈছিলে আপোনালোকে দেখি আছে কমৰ ভিতৰত গৈছিলে আপোনালোকৰ 42.50 গৈছিলে আপোনালোকৰ বজালী টিচাৰ ট্ৰেইনিং কলেজ বৰপেটা। সব ইনষ্টিটিউটত কি হয়, কৰবাত হাই যায় কৰবাত কম যায়, সেই হিচাপে আপোনালোকে ফাৰ্ষ্ট সেকেন্ড থাৰ্ড এই ধৰণে প্ৰিফাৰেন্স দিব যোনখনত আপোনালোকৰ পোৱাৰ চান্স থাকে। ঠিক সেইদৰে আপোনালোকে দেখি আছে EWS কেটাগৰী আপোনালোকৰ 44 গৈছিলে লাষ্ট, ইয়াতে দেখি আছে সায়েন্স কেটাগৰী হয়। এতিয়া আমি ইউআৰৰ ক্ষেত্ৰত আৰ্টছৰ দেখিম। আৰ্টছৰ ইউআৰৰ সবাতোকৈ কম গৈছিলে আপোনালোকে দেখি আছে 38 গৈছিলে বৰপেটা বিটিসি কলেজত। যিসকল বৰপেটাত এপ্লাই কৰিছে তেওঁলোকে বিটিসি কলেজ ফাৰ্ষ্ট প্ৰিফাৰেন্স দিব পাৰে। ঠিক সেইদৰে আপোনালোকে আটোৱাৰ ৰহমান দিব পাৰে, প্ৰাইভেট ষ্টুডেণ্ট হয়, তাত অলপ টকা বেছি লাগিব, ফিজটো বেছি লাগিব। ঠিক সেইদৰে ওবিসি এমওবিসিৰ আপোনালোকে দেখি আছে লয়েষ্ট গৈছিলে 34 গৈছিলে 34.25। ঠিক সেইদৰে আপোনালোকে এসটিপিৰো দেখি আছে ইয়াতে কমৰ ভিতৰত গৈছিলে 28 গৈছিলে 28.75 গৈছিলে। ঠিক সেইদৰে আৰ্টছৰ এসচি কেটাগৰী গৈছিলে আপোনালোকৰ 35 গৈছিলে 35 আটোৱাৰ ৰহমানত গৈছিলে। ঠিক সেইদৰে PWD কেটাগৰীৰ 27 গৈছিলে। ঠিক সেইদৰে EWS কেটাগৰী যিসকলে এপ্লাই কৰিছে তেওঁলোকৰ 30 গৈছিলে লয়েষ্ট। বৰপেটা ডিস্ট্ৰিক্টত যিসকলে এপ্লাই কৰিছে তেওঁলোকৰ কাষ্ট ওয়াইজ মাৰ্কবিলাক আপোনালোকৰ কম থাকিলেও পাই যাব। ইউআৰ ক্ষেত্ৰত আপোনালোকৰ মিনিমাম হ'লেও আপোনালোকে 38 মান এইবাৰো পাব লাগিব, তেতিয়াহে আপোনালোকে সিট পোৱাৰ এটা চান্স থাকিব। আৰ্টছৰ ক্ষেত্ৰত ওবিসিৰ আপোনালোকৰ 23 মান পালে আপোনালোকে সিট পাই যাব। ঠিক সেইদৰে এসটি আপোনালোকৰ 28 পালেও এইবাৰ সিট পাই যাব। এসচি কেটাগৰী আপোনালোকৰ 35ৰ পৰা 36 মান পাই গ'লে সিট পাই যাব। ঠিক সেইদৰে আপোনালোকৰ EWS কেটাগৰীৰ আৰ্টছৰ কেণ্ডিডেটৰ এজনৰ বাবে 30 লাষ্ট কাটঅফ গৈছিলে যোৱাবাৰ, কিন্তু এইটো ফাৰ্ষ্ট ৰাউণ্ডৰ আছিলে। আপোনালোকে এইবাৰ সেম এনেকুৱা কাটঅফ নম্বৰ যদি পাইছে তেতিয়াহ'লে আপোনালোকে নিশ্চয় পাব। ৰাউণ্ড 2ত আপোনালোকৰ কমি আহিছিলে, আপোনালোকে দেখি আছে সায়েন্সৰ ক্ষেত্ৰত আপোনালোকে দেখি আছে ইয়াতে 43ও আহিছিলে। ঠিক সেইদৰে ওবিসি এমওবিসিৰ আপোনালোকে দেখি আছে 9.25 পায়ো সায়েন্সৰ মানে কেণ্ডিডেটে তেওঁ মানে তাত সিটটো পাই গৈছিলে। সেয়ে আপোনালোকৰ ৰাউণ্ড 2 ৰাউণ্ড 3 হিচাপে কাটঅফ মাৰ্কবিলাক কমি আহে, আপোনালোকে লিষ্টবিলাক ডাউনলোড কৰি চাব পাৰিব। এইটো ৰাউণ্ড 3ত আপোনালোকে দেখি আছে আৰ্টছৰ কেটাগৰীৰ আহিছিলে আপোনালোকৰ লাষ্ট আহিছিলে 34 আহিছিলে। ঠিক সেইদৰে ওবিসিৰ আপোনালোকৰ আহিছিলে 30 আহিছিলে। এইবাৰ যদি আপোনালোকৰ ওবিসি হয় বা ইউআৰ হয় 34 36 এনেকুৱা আছে তেতিয়াহ'লে আপোনালোকে নিশ্চয় সিট পাই যাব। যিহেতু এইবাৰ কি হ'ল D.El.EDৰ এন্ট্ৰেন্স দিয়া কেণ্ডিডেটৰ সংখ্যা যথেষ্ট বেছি, যোৱাবাৰ কম আছিলে, এইবাৰ ডাবল কেণ্ডিডেট এক্সাম দিছে, সেয়ে এইবাৰ অলপ কাটঅফটো হাই যাব।
তথাপি আপোনালোকে 35 36 এনেকুৱা যদি নম্বৰ আছে আপোনালোকে বৰপেটাত সিট পাই যাব ঠিক আছে এসটিপিৰ আপোনালোকে দেখি আছে 22 লাষ্ট গৈছিলে আপোনালোকৰ যদি এবাৰ 25 26 আছে নিশ্চয় বৰপেটাত আপোনালোকে এসটিপি সিট পাই যাব ঠিক আছে এসচিৰ আপোনালোকৰ লাষ্ট দেখিছে 30 মিনিমাম এইবাৰ আপোনালোকৰ 34 32 থাকিলে আপোনালোকে সিট পাই যাব ঠিক আছে ইডব্লিউএছ ক্যাটাগৰী আপোনালোকে দেখিছে 21 লাষ্ট আহিছিলে বৰপেটাত এইবাৰ যদি আপোনালোকৰ 23 24 পায় তেতিয়াহ'লে নিশ্চয় পাব ঠিক সেইদৰে আপোনালোকৰ সায়েন্সৰ আপোনালোকে দেখি আছে ইউআৰ ক্ষেত্ৰত আপোনালোকৰ 49 47 আহি গৈছে আপোনালোকৰ এইবাৰো 47 48 থাকিলে নিশ্চয় সিট পাই যাব বৰপেটাত এতিয়া আমি বঙাইগাঁও চাম বঙাইগাঁৱত যিসকলে এপ্লাই কৰিছে বঙাইগাঁৱৰ আপোনালোকে সায়েন্সৰ বিলাক দেখি আছে ফাৰ্স্ট ৰাউণ্ডৰ ইটো কাটঅফ হয় আপোনালোকে 55 লাষ্ট আহিছিলে ঠিক হেৰে ওবিসিৰ আহিছিলে 39 আহিছিলে এসটিপিৰ আপোনালোকৰ 43.75 আহিছিলে ঠিক হেৰে আৰ্টছৰ আপোনালোকে ইয়াতে দেখি আছে 48 আহিছিলে ফাৰ্স্ট ৰাউণ্ডৰ ঠিক হেৰে ওবিসিৰ 43 ঠিক হেৰে এসটিপিৰ আপোনালোকে দেখি আছে 30 আহিছিলে এসচিৰ আহিছিলে আপোনালোকৰ 37.50 আহিছিলে পিডব্লিউডি ক্যাটাগৰী আহিছিলে 19.25 আহিছিল 19.25 আহিছিল ঠিক আছে ইডব্লিউএছ ক্যাটাগৰী আহিছিলে 32 আহিছিলে ফাৰ্স্ট ৰাউণ্ডত ঠিক আছে সেকেন্ড ৰাউণ্ড থাৰ্ড ৰাউণ্ড ওলাইছিলে আৰু বঙাইগাঁৱত থাৰ্ড ৰাউণ্ডত সেম এনেকুৱাই আছিলে ইয়াতে সেকেন্ড ৰাউণ্ডত দেখি আছে সায়েন্সৰ ক্যাটাগৰী ইউআৰ 55 গৈছে এইবাৰো আপোনালোকে যদি বঙাইগাঁৱত এপ্লাই কৰিছে ইউআৰ সায়েন্স ক্যাটাগৰী হয় মিনিমাম 56 57 লাগিব আপোনালোকৰ ওবিসিৰ সায়েন্সৰ আপোনালোকৰ 49 48 এনেকুৱা থাকিলে আপোনালোকে পাই যাব ঠিক আছে এসটিপিৰ 42.75 আছিল ঠিক আছে আপোনালোকৰ এইবাৰো 43 44 মান লাগি যাব ঠিক আছে আৰ্টছৰ আপোনালোকে দেখি আছে ইউআৰ ক্ষেত্ৰত প্লাস আহিছিলে 47.25 আহিছিলে স্পট এডমিশনত 46 লৈ আহিছিলে এই আপোনালোকে এইবাৰো 47 48 পালে আপোনালোকে ইউআৰ ক্যাটাগৰী যদি হয় বঙাইগাঁৱত সিটটো পাই যাব ঠিক আছে ওবিসি এমওবিসি 42 আহিছিলে ইয়াতে দেখি আছে এসসি 37 আহিছিলে ইডব্লিউএছ ক্যাটাগৰী 29 লাষ্ট আহিছিলে আপোনালোকৰ যদি এনেকুৱা মাৰ্ক আছে তেতিয়াহ'লে বঙাইগাঁৱত আপোনালোকে সিট পাই যাব এতিয়া আমি কাছাৰ ডিস্ট্ৰিক্টৰ আলোচনা কৰিম ইয়াতে কাছাৰ ডিস্ট্ৰিক্টত আপোনালোকে দেখি আছে ৰাউণ্ড 1ত আপোনালোকৰ সায়েন্সৰ ক্যাটাগৰী ইউআৰ গৈছিলে আপোনালোকৰ 52 গৈছিলে ওবিসি এমওবিসিৰ 48 গৈছিলে ঠিক আছে এসটিৰ 46.25 গৈছিলে এসটিপি ক্যাটাগৰীৰ 30.75 গৈছিলে ফাৰ্স্ট ৰাউণ্ডত এসচিৰ গৈছিলে আপোনালোকৰ সায়েন্সৰ ক্ষেত্ৰত 49.75 ইডব্লিউএছ ক্যাটাগৰীৰ 46.25 লাষ্ট গৈছিলে এতিয়া আৰ্টছৰ যিসকলে কাছাৰত এপ্লাই কৰিছে তেওঁলোকৰ আৰ্টছৰ ক্যাটাগৰীৰ 42.75 গৈছিলে ফাৰ্স্ট ৰাউণ্ডত ওবিসি এমওবিসিৰ 35 লাষ্ট গৈছিলে যদি আপোনালোকৰ এনেকুৱা মাৰ্কস এইবাৰ পায় নিশ্চয় আপোনালোকে সিট পাই যাব কাছাৰ ডিস্ট্ৰিক্টত এসটি হিলছৰ আপোনালোকে দেখিছে 27.50 গৈছে ঠিক আছে এসটিপিৰ 9.75 গৈছে 9.75 মাৰ্কত তেওঁলোকে সিট পাইছিলে ঠিক আছে এসচিৰ 40 গৈছিলে 75 ঠিক আছে ইডব্লিউএছৰ 35 গৈছিলে এটো ফাৰ্স্ট ৰাউণ্ড আছিল আৰু ৰাউণ্ড 3 টো আমি চাই লম যদি ৰাউণ্ড 2 টো চাও আমি ইয়াতে দেখি আছে সায়েন্সৰ ইউআৰ 51.75 লৈ আহিছিলে ওবিসিৰ 44.50 লৈ আহিছিলে ঠিক এইদৰে আৰ্টছৰ 42 যিসকলৰ এইবাৰ আছে তেওঁলোকে নিশ্চয় সিট পাব ঠিক আছে ওবিসি এমওবিসিৰ 33 পৰা 75 গৈছিলে ইডব্লিউএছৰ 34.75 গৈছিলে ইয়াতে দেখি আছে আপোনালোকে ঠিক আছে ৰাউণ্ড 3 আপোনালোকে দেখি আছে কাছাৰৰ ইটো লাষ্ট কাটঅফ আছিলে সায়েন্সৰ ক্ষেত্ৰত ইউআৰ 51.75 গৈছিলে ঠিক আছে আৰ্টছৰ আপোনালোকে দেখি আছে ইউআৰ 47.25 গৈছিলে লাষ্ট যদি আপোনালোকৰ এইবাৰ মাৰ্ক আৰ্টছৰ ক্যান্ডিডেট হয় তেওঁলোকৰ যদি 46 47 আছে নিশ্চয় কাছাৰ ডিস্ট্ৰিক্টত পাই যাব এতিয়া আমি গোৱালপাৰা ডিস্ট্ৰিক্টৰ চাম গোৱালপাৰা ডিস্ট্ৰিক্টৰ আপোনালোকৰ টোটাল মানে সিট আছে আপোনালোকৰ গোৱালপাৰাত আছে 200টা সিট আছে আৰু আপোনালোকৰ বঙাইগাঁৱত 100টা সিট আছে আৰু কাছাৰত 150টা সিট আছিল দৰঙত 150টা সিট আছিল এইদৰে আপোনালোকে লিষ্ট বিলাকত আপোনালোকে সিট বিলাক চাব পাৰিব তাৰ ওপৰত ভিত্তি কৰি তেওঁলোকে কাটঅফটো নিৰ্ধাৰিত কৰে ইয়াতে দেখি আছে গোৱালপাৰা টোটাল সিট আছে 200টা আছে ইয়াতে আপোনালোকৰ ইউআৰ সায়েন্সৰ ক্যাটাগৰীৰ ফাৰ্স্ট ৰাউণ্ডত গৈছিলে 47 লৈ নামিছিলে আপোনালোকে ডাইৰেক্ট গোৱালপাৰা দুধনৈত কাটঅফ কম যায় তাত আপোনালোকে যদি গোৱালপাৰা ক্যান্ডিডেট হয় তাতে এপ্লাই কৰিব আপোনালোকে ফাৰ্স্ট প্ৰিফাৰেন্স দিব ওবিসি এমওবিসিৰ 28.75 ডাইটত দুধনৈত ডাইটত কাটঅফটো কম যায় আপোনালোকে দেখি আছে ঠিক আছে এসটিপিৰ আপোনালোকে দেখি আছে 39.50 গৈছিলে এসচিৰ আপোনালোকে 40 লাষ্ট গৈছিলে
EWSৰ 33 লাষ্ট গৈছিলে আৰ্টছৰ কেটাগৰী যিসকলে গোৱালপাৰাত এপ্লাই কৰিছিলে ইউআৰ যদি 4225 পায় বা 40ৰ ওপৰত মাৰ্কছ পায় তেওঁলোকে সিট পাই যাব ঠিক আছে OBC MOBCৰ 30.50 গৈছিলে ফাৰ্ষ্ট ৰাউণ্ডত STৰ পিৰ আপোনালোকে দেখিছে 37.75 গৈছিলে SCৰ গৈছিলে 36.25 গৈছিলে ফাৰ্ষ্ট ৰাউণ্ডত PWDৰ 10.50 পায়ো তেওঁলোকে সিট পাইছিলে 10 নম্বৰ পায়ো আপোনালোকে সিট পাই যাব যদি দুধনৈ ডাইটত আপোনালোকে এপ্লাই কৰিব বিচাৰে ফাৰ্ষ্ট প্ৰিফাৰেন্স দিলে পাই যাব নিশ্চয় ঠিক আছে EWSৰ আপোনালোকৰ 34.50 আছিল ফাৰ্ষ্ট ৰাউণ্ডত ঠিক আছে আপোনালোকে ইয়াতে দেখি আছে সেকেন্ড ৰাউণ্ডটো দেখি আছে সেকেন্ড ৰাউণ্ডত সায়েন্সৰ ইউআৰ 45 লৈ আহিছিলে লাষ্ট OBC MOBC 24 আহিছিলে ঠিক আছে আৰ্টছৰ যদি ইয়াতে চাই ইউআৰ 40.25 আহিছিলে যিসকলে গোৱালপাৰাত এপ্লাই কৰিছে তেওঁলোকৰ যদি 40 মাৰ্কৰ ওপৰত আছে ইউআৰ ক্যান্ডিডেট নিশ্চয় তেওঁলোকে সিট পাই যাব OBC MOBC 29 পালো আপোনালোকে সিট পাব EWSৰ 30.25 আছিল এবাৰ 30 মান পালে আপোনালোকে সিট পাই যাব ইয়াতে আপোনালোকে দেখি আছে এতিয়া আমি ডিব্ৰুগড় ডিস্ট্ৰিক্টৰ মানে কাটআপটো সম্পৰ্কে চাম ইয়াতে দেখি আছে ডিব্ৰুগড় ডিস্ট্ৰিক্টৰ টোটাল 150টা সিট আছিল 150টা দুখনে ডাইট আছিল ডাইট ডিব্ৰুগড় আছিল সাবুয়া আছিল আৰু BTC সাবুয়া আছিল ইয়াতে দেখি আছে আপোনালোকে সায়েন্সৰ ক্ষেত্ৰত ইউআৰ গৈছিলে 46 গৈছিলে লাষ্ট ঠিক আছে 44.75 OBCৰ গৈছিলে STPৰ গৈছিলে 32.25 গৈছিলে 32.25 যদি আপোনালোকৰ মাৰ্কছ আছে সায়েন্সৰ কেটাগৰী STP হয় তেতিয়াহলে নিশ্চয় এইবাৰ সিট পাব ঠিক আছে SCৰ যিসকলৰ 36.75 মাৰ্কৰ ওপৰত যদি মাৰ্ক আনিছে ডিব্ৰুগড়ত আপোনালোকে সিট পাই যাব EWSৰ 20.75 মিনিমাম 22 23 নম্বৰ পালো আপোনালোকে সিট পাই যাব এটো ৰাউন্ড 1 হয় ঠিক আছে আৰ্টছৰ কেটাগৰী ইউআৰ ক্ষেত্ৰত 46 লাখ গৈছিলে এবাৰ যদি কোনোবাই 45 পায় তেও সিট পাই যাব OBC MOBCৰ আপোনালোকে দেখি আছে 45.50 গৈছিলে STPৰ দেখি আছে 40.75 গৈছিলে SCৰ 40 গৈছিলে PW কেটাগৰী দেখি আছে আপোনালোকে 22 গৈছিলে EWSৰ গৈছিলে 14 গৈছিলে 14 ত তেওঁলোকে চাকৰি মানে সিটটো পাইছিলে যি সকলে D.El.ED এন্ট্ৰেন্স এক্সামটো দিছে যদিও কম মাৰ্কছ আছে আপোনালোকে নিশ্চয় সিট পাব আপোনালোকে চিন্তা কৰিব নালাগে ঠিক আছে কামৰূপৰ দেখি আছে কামৰূপৰ টোটাল পোষ্ট আছিল মানে সিট আছিল 250টা সিট আছিল তাত সায়েন্সৰ আপোনালোকে দেখি আছে ফাৰ্ষ্ট ৰাউণ্ডত কাটআপ গৈছিল 51 লাষ্ট আহিছিল OBC MOBCৰ আপোনালোকৰ 45.25 আহিছিল ফাৰ্ষ্ট ৰাউণ্ডত ST হিলছৰ 33 আহিছিল STPৰ আপোনালোকৰ আহিছিল 38.75 আহিছিল ঠিক আছে আৰ্টছৰ ইয়াতে দি আছে লাষ্ট কাটআপ আহিছিল ফাৰ্ষ্ট ৰাউণ্ডত 43.75 আহিছিল ইউআৰ কেটাগৰী OBC MOBCৰ যদি আপোনালোকে হয় তেতিয়াহলে মিনিমাম 41 42 মান পালে আপোনালোকে সিট পাই যাব কামৰূপত ঠিক আছে ST হিলছৰ আপোনালোকে দেখিছে লাষ্ট আহিছিল 17.50 আহিছিল ST হিলছৰ 70.50 আহিছিল আৰু STPৰ আহিছিল আপোনালোকৰ 37.75 আহিছিল লাষ্ট ফাৰ্ষ্ট ৰাউণ্ডত SCৰ আহিছিল আপোনালোকৰ 43 পালে আপোনালোকে সিট পাই যাব EWSৰ আপোনালোকৰ 41 আহিছিল PWD কেটাগৰী আপোনালোকৰ 28.75 পালেও সিট পাই যাব ফাৰ্ষ্ট ৰাউণ্ডত ঠিক এদৰে সেকেন্ড ৰাউণ্ডত অলপ কাটআপটো কমে যত সিট যদি খালি থাকে তেতিয়াহলে নিশ্চয় কমে ইয়াতে দেখি আছে কামৰূপৰ সায়েন্সৰ ইউআৰ ক্ষেত্ৰত 47 পায়ো তেওঁলোকে সিট পাইছিলে ঠিক এদৰে আপোনালোকে দেখি আছে OBC MOBCৰ 42 আহিছিল 25 আহিছিল 42.25 আহিছিল ঠিক এদৰে SC ST আপোনালোকে দেখি আছে এইবাৰ লিষ্টত ঠিক এদৰে আৰ্টছৰ যিসকল ইউআৰ কেটাগৰী আছিল তেওঁলোকৰ 41.25 আহিছিল কামৰূপত আৰু ঠিক এদৰে OBC MOBCৰ আপোনালোকৰ 40 আহিছিল লাষ্ট ST হিলছৰ আহিছিল 17.50 আহিছিল 17.50 থাকিলেও এবাৰ সিট পাই যাব বা ইয়াৰ ওপৰত মাৰ্কছ যদি আনিছে আপোনালোকে নিশ্চয় সিট পাই যাব ইয়াতে STPৰ দেখি আছে 34.75 আহিছিল SCৰ আপোনালোকে দেখি আছে 40 যিসকল 40ৰ ওপৰত মাৰ্কছ এবাৰ আনিব নিশ্চয় কামৰূপত সিট পাই যাব EWS কেটাগৰী আপোনালোকৰ 38.50 মানে আপোনালোকে 40 মান পালে এবাৰ সিট পাই যাব কামৰূপত ইয়াতে দেখি আছে কামৰূপৰ থাৰ্ড ৰাউণ্ডৰ কাটআপটো দেখি আছে ইয়াতে আৰ্টছৰ যিসকল কেটাগৰী আছিল লাষ্ট আহিছিল 40.75 আহিছিল OBC MOBCৰ 38.25 আহিছিল STPৰ আহিছিল 34 আহিছিল আৰু EWS কেটাগৰী আহিছিল 35 আপোনালোকে ইয়াৰ পৰা ইটোৱে জানিব পাৰিলে যে কাটআপ বিলাক মানে ষ্টুডেন্ট হিচাপে
কাট আপ হাই ল' হৈ যায় আপোনালোকে যিখন ইনষ্টিটিউটত যদি বেছিকৈ কেণ্ডিডেটে এপ্লাই কৰে বা প্ৰিফাৰেঞ্চ দিয়ে তাত নিশ্চয় কাট আপটো অলপ হাই যাব সেয়েহে আপোনালোকে আগৰ কাট আপ লিষ্টবিলাক চাব কোনখন ইনষ্টিটিউটত কাট আপ কম গৈছে এই ধৰণে আপোনালোকে যদি প্ৰিফাৰেঞ্চ দিয়ে নিশ্চয় আপোনালোকে সিট পাই যাব কম মাৰ্কছ থাকিলেও আৰু আপোনালোকে আমাৰ চেনেলটোৰ জৰিয়তে জানিব পাৰিব কোনবিলাক আপোনালোকে ডাইটত আপোনালোকে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ ছেকেণ্ড প্ৰিফাৰেঞ্চ দিব আপোনালোকে আমাক কমেণ্ট কৰি জনাব আমি নিশ্চয় হেল্প কৰিম আৰু এই লিষ্টবিলাক আপোনালোকে আমাৰ চেনেলৰ জৰিয়তে আপোনালোকে মানে ডাউনলোড কৰিব পাৰিব যদি আপোনালোকে আমাৰ চেনেলটো যদি এটাচ হৈ থাকে নিশ্চয় আপোনালোকে পিছলৈ মই এই কাট আপ লিষ্টবিলাক আপোনালোকক প্ৰভাইড কৰিম ভিডিঅ'ৰ জৰিয়তে ইয়াতে আপোনালোকে দেখি আছে তে ভিডিঅ'টোত এয়াই আছিলে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰিব আজিলৈ ধন্যবাদ